যিদৰে আমি অডিঅ' ড্ৰামাত শুনিলো, যিহুদীয়ে মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ খ্ৰীষ্টপূৰ্ব 537 চনত জেৰুচালেমলৈ আহে আৰু খ্ৰীষ্টপূৰ্ব 515ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়। কিন্তু তাৰ গড়টো এতিয়াও ভঙা আছে। সেই গড়টো পুনৰ নিৰ্মাণ হোৱাটো জিহুৱাই বিচাৰিছিল আৰু এই কামৰ বাবে তেওঁ বিশ্বাসী সেৱক নহিমিয়াক বাছনি কৰিলে। যিহুদীসকলৰ বাবে এই কাম সহজ নাছিল। ইয়াৰ উপৰিও বিৰোধীসকলো আছিল। নহিমিয়াই ইজৰাইলী লোকসকলক কৈছিল, জিহুৱাত যি আনন্দ, সেয়ে তোমালোকৰ শক্তি। ইমান বিৰোধৰ স্বত্তেও তেওঁ কেনেকে লোকসকলক আনন্দত থাকিবলৈ উৎসাহিত কৰিব পাৰিলে? সেই ইজৰাইলীৰ উদাহৰণ পৰা আমি কি শিকিব পাৰো? বহুতো কথা, কিন্তু এতিয়া 3টা কথাৰ ওপৰত মন দিওঁ। প্ৰাৰ্থনা কৰাৰ বাবে নহিমিয়াই জিহুৱাৰ বাবে কেনেকৈ সাহসেৰে কাম কৰিব পাৰিলে? পোনপটীয়াকৈ আক্ৰমণ কৰাৰ উপৰিও কামত বাধা দিবলৈ শত্ৰুসকলে কি ষড়যন্ত্ৰ কৰিলে? সমস্যাৰ স্বত্তেও নহিমিয়াই কেনেকৈ আনন্দত থাকিব পাৰিলে? আহক আমি এই প্ৰশ্নবোৰ মনত ৰাখো আৰু আৰামেৰে বহি এই ভিডিঅ'টোৰ আনন্দ লওঁ, যাৰ নাম হৈছে জিহুৱাত যি আনন্দ, সেয়ে তোমালোকৰ শক্তি। জেৰুচালেমত পুনৰ যেহোৱাৰ উপাসনা আৰম্ভ হ'ল। লোকসকলে জানে আমি গড়টো পুনৰ বনালো, কিন্তু ইয়াৰ মাজত কি হ'ল নাজানে। আহক আৰম্ভণিৰ পৰা চাওঁ। ৰজা অৰ্তক্ষিয়তৰ 20 বছৰ ৰাজত্বৰ কালত মই শোচন ৰাজপুতত আছিলো। মই ৰজাৰ পাণপাত্ৰ ধৰোতা আছিলো। ৰজাই মোক বহুত বিশ্বাস কৰিছিল। যদিও মই জেৰুচালেমত নাছিলো, কিন্তু মই এয়া ভাবি আনন্দিত হৈছিলো যে তাত লোকসকলে যেহোৱাৰ উপাসনা কৰি আছে। কিন্তু এদিনাখন মোৰ ভাই হনানীয়ে জেৰুচালেমৰ পৰা মোক লগ কৰিবলৈ আহিলে। সেইদিনাখন মোৰ আনন্দ নাইকিয়া হ'ল। কি খবৰ আনিছা হননী? সকলো ঠিকেই আছেনে? তার পরিস্থিতি একেবারে বেয়া। আৰু মন্দিৰ? এই বিষয়ে ভাবি মই বহুদিনলৈকে চিন্তিত আছিলোঁ। নাজানো ৰজাই যাব দিবনে নিদিয়ে। যেহোৱাৰ আজ্ঞা পালন নকৰি যেহুদাৰ লোকসকলে পাপ কৰিছে। সেই সময়ত মোক এনে লাগিছে, যদি মই তেওঁলোকক সহায় নকৰোঁ, তেনেহ'লে মই নিশ্চয় পাপ কৰিম। মই যেহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ, ৰজাই যাতে মোক যাবলৈ দিয়ে। নহমিয়া, তুমি বেমাৰটো নাই, তেনেহলে কিয় মনে মনে আছা? নিশ্চয় কিবা কথা আছে। মনে মনে কিয় নাথাকিম? যি চহৰত মোৰ পূৰ্বপুৰুষবিলাকৰ মৈদান আছে, সেয়া ধ্বংস হৈছে। নহমিয়া, কি হ'ল? তুমি কি ক'ব বিচাৰিছা? খুলি কোৱা। সেই সময়তে মই স্বৰ্গৰ ঈশ্বৰ যেহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ। যদি ৰজাই ইচ্ছা কৰে আৰু নিজৰ সেৱকৰ পৰা আনন্দিত,
তেন্তে যিহুদালৈ যাবলৈ দিয়ক, যাতে মোৰ পূৰ্বপুৰুষবিলাকক মৈদান দিয়া ঠাই নিৰ্মাণ কৰিব পাৰোঁ। তুমি যাব পাৰা। যিহোৱা আমাৰ লগত আছিল। ৰজাই মোক প্ৰয়োজনীয় বস্তু, সৈন্যবাহিনী আৰু অশ্বাৰোহী দিলে আৰু মোক যিহুদাৰ ৰাজ্যপাল বনালে। আমি জেৰুচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰিবলৈ ওলালো। জেৰুচালেমৰ কিছুমান ভাগ মই দেখিলোঁ, কিন্তু গড়ৰ পৰিদৰ্শন কৰিবলৈ মই ৰাতি গলোঁ। মই যি দেখিলোঁ মোৰ বিশ্বাসেই হোৱা নাছিল। ইয়াতে ৰখা। গড়ৰ অৱস্থা দেখি মই অনুমান কৰিব পাৰিলোঁ যে বৰ বেয়াকৈ ভঙা হৈছিল। যিহোৱাই কি বিচাৰে তাক জেৰুচালেমৰ লোকে জনাৰ সময় হৈছে। মই সকলো দায়িত্বত থকা লোকক মাতিলোঁ। এই মানুহজন কোন হয়? মই শুনিছো নহিমিয়া হয়, ৰজাৰ পাণ পাত্ৰ ধৰোতা। তেওঁ ইয়ালৈ কিয় আহিছে? ভাইসকল, এই পবিত্ৰ নগৰ বৰ বেয়া পৰিস্থিতিত আছে। আমি আৰু সিহঁতক ঠাট্টা কৰিবলৈ নিদিওঁ। আমি জেৰুচালেমৰ গড় পুনৰ নিৰ্মাণ কৰিম। কিন্তু ওচৰ চুবুৰীয়াই কি ভাবিব? ইয়াৰ দেৱাল নিৰ্মাণ কৰিবলৈ ৰজা অৰ্তক্ষতই মোক দায়িত্ব দিছে। তোমালোকে মন নকৰিলানে তেওঁ মোক কিমান অশ্বাৰোহী আৰু কাঠ দিছে? ভাইসকল, আমি কাকো ভয় কৰাৰ প্ৰয়োজন নাই। ঈশ্বৰ আমাৰ লগত আছে। তেওঁৱেই সকলো সফল কৰিব। আমি জেৰুচালেমৰ লোকসকলক সহায় কৰিবলৈ অহাৰ বাবে সকলোৱে ভাল পোৱা নাছিল। এতিয়া বুজিলো নহমীয়াই কি কৰিব বিচাৰিছে। গেছম, মই কি কৈছো তুমি শুনিছানে? দেৱাল নোহোৱালৈকে যিহুদীয়ে আমাৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু দেৱাল হৈ যোৱাৰ পাছত তেওঁলোকক আমাৰ সহায়ৰ প্ৰয়োজন নহ'ব। বিদ্ৰোহ কৰাটো তেওঁ বিচাৰে। আমি তেওঁক বাধা দিবই লাগিব। আমি একেলগে মিলি কৰিব লাগিব। সহায় কৰিবানে? মই আপোনাৰ লগত আছো। মই সদায়ৰ নিচিনা। আমি নেহিমিয়াক চকু দিবলৈ জেৰুচালেমলৈ যোৱাটো ভাল হ'ব। বিৰোধীসকলে যিহুদীসকলৰ লগত ব্যৱসায় কৰি মুনাফা ল'ব বিচাৰিছিল। সেইবাবে আমাৰ কাম বন্ধ কৰিবলৈ আমাক ঠাট্টা কৰিবলৈ ধৰিলে। তেওঁ কোন হয়? নেহিমিয়া,
তুমি ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব বিচাৰিছা নেকি? নগৰ আৰু দেৱাল বনাবলৈ আমি নগৰ আৰু দেৱাল বনোৱাটো ৰজাই বিচাৰে। তুমি মোক কিয় নুসুধিলা? মই চমৰীয়াৰ ৰাজ্যপাল হয়। তোমালোকে আমাৰ সহায় কিয় নললা? আমিও যেহোৱাৰ উপাসনা কৰো। আমি অতীতৰ পৰা বলিদান কৰি আহিছো। স্বৰ্গীয় ঈশ্বৰে এই কাৰ্য সফল কৰি তুলিব আৰু আমি তেওঁৰ সেৱক হিচাপে এই গড় নিৰ্মাণ কৰিমেই। তুমি ধৰ্মৰ নামত আমাৰ ৰাষ্ট্ৰীয় একতাক ভংগ কৰিব বিচাৰিছা। এই জেৰুচালেমত তোমাৰ কোনো ভাগ বা অধিকাৰ নাই। চনবলত আমাৰ মহান ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ব্যক্তিজন তুমি হোৱা। বিৰোধৰ স্বত্বেও লোকসকলে দিনে ৰাতিয়ে কাম কৰিছিল। তেওঁলোকে দেৱাল বনোৱাৰ লগতে আন বহুতো সমস্যাৰ সন্মুখীন হৈছিল। যীশুৱে পেলটৰ নিচিনা ভাইসকলক মনত ৰাখি তেওঁ যেনেদৰে সমস্যাৰ সন্মুখীন হৈছিল সেয়া দেখি মোৰ বিশ্বাস বাঢ়িলে। ৰহম, তথাপি আমি চেষ্টাটো কৰিছো। ক্ষমা কৰা, মোক আৰু সময় দিয়া। ঘৰ নিৰ্মাণ ৰহম, এইদৰে নকবা। ভাড়াৰ সলনি মই কাম কৰি দিম। দাসী হয়। আজি ৰহমে মোৰ লগত কথা পাতিছিল। কিহৰ বিষয়ে? চিমকাই ৰোমাৰ কাৰণে তেওঁ কাম কৰাটো বিচাৰে। তেওঁ চিমকাক নিজৰ ছোৱালীৰ দৰে ৰাখিম কৈছে। এমা, মই ইয়ালৈ আহাৰে পৰা ৰহম আৰু ৰমাক চিনি পাওঁ। তেওঁ আমাক বহুত সহায় কৰিছে। এই ঘৰো তেওঁৰে হয়। তেওঁৰ ওপৰত মোৰ ভৰসা নাই। আমাৰ ছোৱালী তেওঁলোকৰ লগত থকাটো তেওঁ বিচাৰে। এমা, আৰু জিহুৱাৰ আগে পিতৃ মাতৃ ল'ৰা ছোৱালীৰ চোৱা চিতা কৰা মই নিজৰ ছোৱালীৰ কেৱল ভালটো বিচাৰো। পেলেট, মই নিজৰ ছোৱালীক দূৰলৈ পঠাব নোৱাৰো। যদিও আমাক শস্য বুটলিয়াবলগীয়া নহওক কিয়। ইমানতে চলিব পাৰিম। হয়, জিহুৱাৰ আগে পালন কৰা লোকসকলৰ তেওঁ যত্ন লয়। পেলটৰ দৰে ভাইসকলে জিহুৱাৰ ওপৰত ভৰসা কৰি কাম কৰি থাকিল। চনবলতে আমাৰ কামৰ ওপৰত ধ্যান দিবলৈ জেৰুচালেমৰ ওচৰত তম্বু লগালে। কোৱা, কি খবৰ আছে? মালিক, হয়, গড়টো আধালৈকে নিৰ্মাণ হ'ল। আমি সময় নষ্ট কৰা উচিত নহয়। গেছম, সৈন্য গোটাবলৈ কিমান সময় লাগিব? সৈন্য কিয়?
মোৰ মালিক সম্বল্লক আমি তেওঁলোকক আক্ৰমণ কৰিলে ৰজাক আক্ৰমণ কৰাৰ দৰে হ'ব। কি কৈছা তুমি? তেওঁ ঠিকেই কৈছে। ঘৰ নিৰ্মাণ কৰাৰ অনুমতি ৰজাই নিজেই দিছে। তেওঁৰ লগত উচ্চাৰোহীও আহিছে। তেওঁলোকে ইয়াত থকা হলে তেতিয়াও আপুনি আক্ৰমণ কৰিলেহেঁতেন নেকি? উচ্চাৰোহী আকৌ আহিব পাৰে। আহিবলৈ দিয়া, মই ভয় নকৰো। এইখন মোৰ এলেকা, ইয়াত মই নিৰ্ণয় ল'ম। ঠিক আছে, এতিয়া আমি তেওঁক ভাবিকি দিয়াৰ প্ৰয়োজন। গেছম, তুমি চমৰীয়াৰ সৈনিকসকলৰ লগত এইফালে দিয়া। তেওঁলোকে আক্ৰমণ কৰিবলৈ সাজু হৈছে। তুমি কেনেকৈ জানিলা? তেওঁলোকে কথা পতা শুনিলো। ভাইসকল, শান্ত হোৱা। তেওঁলোকে কিবা কৰিলেনে? সিহঁতে যদি কিবা কৰিছে তেনেহলে তেওঁলোকে আমাক হত্যা কৰালৈকে আমি অপেক্ষা কৰিম। এনে নহয়, একো নহব। হনানী, দেৱালৰ কাষৰ মুকলি ঠাইবোৰত পুৰুষসকলক থিয় কৰোৱাগৈ। এয়া একো নহব। ভাইসকল, তেওঁলোকৰ ভাবুকিত আমি ভয় খোৱাটো আমাৰ শত্ৰুসকলে বিচাৰে। তুমিতো গুচি যাবা, আমিয়ে তেওঁলোকৰ লগত থাকিব লাগিব। ভাইসকল, জিহুৱাৰ ওপৰত ভৰসা কৰা, দেৱাল নিৰ্মাণ কৰাটো তেওঁৰে ইচ্ছা। হয়তো এয়া সঠিক সময় নহয়। আমাকে দেৱালৰ কিয় প্ৰয়োজন? জিহুৱাৰ লোকসকলৰ সুৰক্ষাৰ বাবে। ভাইসকল, শত্ৰুসকলক ভয় নকৰিবা। মনত ৰাখা, জিহুৱা মহান আৰু আচৰিতজনক। নিজৰ ভাই ভনী, সন্তান, পত্নী আৰু নিজৰ ঘৰৰ বাবে যুদ্ধ কৰা। আমি য'তেই নাথাকো কিয়, তুৰিৰ মাত শুনাৰ লগে লগে আমি একগোট হওঁ। ঈশ্বৰে আমাৰ বাবে যুদ্ধ কৰিব। তুমি এই শব্দ শুনিবলৈ পাবা। ভাবুকিৰ কোনো প্ৰভাৱ নপৰিলে আমি আৰু অপেক্ষা নকৰো, এতিয়া যুদ্ধ কৰিম। আপুনি বুজা নাই, তেওঁলোকক আক্ৰমণ কৰিলে ৰজাক আক্ৰমণ কৰাৰ দৰে হ'ব। তেওঁলোকে যুদ্ধৰ বাবে সাজু হ'ল। ৰব, মোৰ প্ৰভু, গেছমে ঠিকেই কৈছে। আমি বিপদত পৰিব পাৰো। নাপাহৰিব যে নিহিমিয়াক কোনে পঠাইছে। ৰজাই, পাৰস্যৰ ৰজাই, মই মনত পেলাই দিছো। নহুমিয়াই নিজেই ৰজা হ'ব বিচাৰিছিল। এটা উপায় আছে। নহিমিয়াই বিদ্ৰোহ কৰিছে বুলি অভিযোগ কৰিম। ভাল উপায়। হয়, তেওঁ আমাৰ পৰা সহায় বিচাৰিব। বলা চমৰীয়ালৈ যাওঁ। হনানী, কাপোৰ বৰ লেতেৰা হৈছে। হয়, ঠিকেই কৈছা। ভাইসকল, আমি এই কাম অতি সোনকালে শেষ কৰিম। যেহোৱা আমাৰ লগত আছে, কিন্তু আমি দুৰ্বল হ'ব নালাগে। এতিয়াৰ পৰা আমি জেৰুজালেমৰ ভিতৰতে ৰাতিটো পাৰ কৰিম আৰু পাল পাতি পহৰা দিম। কাৰ পাল কেতিয়া আছে হনানীয়ে ক'ব। ভালদৰে কৰিছে।
নিৰ্মাণ কৰিবলৈ সকলোৱে পৰিশ্ৰম কৰি আছিল। কিন্তু ইয়াৰ লগতে আৰু বহুতো সমস্যাও আছিল। ভাইসকল, মই কিবা সহায় কৰিব পাৰোঁনে? নেহেমিয়া, আমাৰ পৰিয়ালত বহুতো ল'ৰা ছোৱালী আছে। জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। আমি নিজৰ পথাৰ, দাক্ষিয়াবাৰী আৰু ঘৰ আহাৰৰ বাবে বন্ধকত দিবলগীয়া হ'ল। আমি ৰজাক কৰ দিবলৈ এইবোৰ বন্ধকত দি ধাৰ ললো। আমি ল'ৰা ছোৱালীক দাসত্বত দিবলগীয়া হ'ল। আমি একো কৰিব নোৱাৰো, কিয়নো আমাৰ পথাৰ আৰু বাৰী এতিয়া তেওঁলোকৰ হয়। সমস্যা জনোৱাৰ বাবে ধন্যবাদ। মই নিশ্চয় চিন্তা কৰিম। ধন্যবাদ। সনানী, যিহুদাৰ ডাঙৰ ডাঙৰ লোক আৰু অধিকাৰীসকলক মোক ৰাতিপুৱা লগ কৰিবলৈ কোৱা। ঈশ্বৰৰ সহায়ত সকলো ভাল হ'ব। মই শুনিছো তোমালোক নিজৰ ভাইৰ পৰা সুদ লোৱা। অলপ লাজ কৰা। তোমালোক ঈশ্বৰক ভয় কৰা উচিত। শত্ৰুৱে ঠাট্টা কৰা এনে কোনো কাম তোমালোকে কৰা উচিত নহয়। অনুগ্ৰহ কৰি সুদ ল'বলৈ বন্ধ কৰা। সুদ হিচাপে তোমালোকে পথাৰ, দাক্ষাৰ, তেল আৰু ঘৰ লৈছা, সেইবোৰ উভতাই দিয়া। নেহেমিয়া, মই আজি গধূলিলৈকে তেওঁলোকৰ পথাৰ উভতাই দিম। আমি সকলোৱে তেওঁলোকৰ বস্তু উভতাই দিম। এইদৰেই কৰিম বুলি জিহুৱাৰ আগত তোমালোকে শপত লোৱা। হয়, আমি শপত খাইছো। যিসকলে এইদৰে নকৰিব, তেওঁলোকক সত্য ঈশ্বৰে শাস্তি দিব। মুছলমান, আমি টুবিয়াক ইয়াৰ বিষয়ে জনাব লাগিব। যি হ'ল ভালেই হ'ল, যেহোৱাই নিশ্চয় আশীৰ্বাদ দিব। ৰেহেম, তোমাৰ বাবে ভাল খবৰ আছে। হয়, নিজৰ ভাড়া লৈ ল'বা। যিকোনো সময়ত আহি লৈ যাবা। তাই আমাৰ লগতে থাকিব। জিহুৱাই সেই লোকসকলৰ যত্ন লয় যিসকলে তেওঁৰ কথা শুনে। যেতিয়াৰ পৰা নহমীয়া আহিছে তেতিয়াৰ পৰা সকলো ভাল হৈছে।
আমি ৰজাক চিঠি লিখা উচিত। প্ৰথমে চাই লওঁ ল'ৰাজনে কি খবৰ আনে। মোৰ প্ৰভু চেম্বলক কি হ'ল? দেৱাল সম্পূৰ্ণ হ'বই। কি? ইমান কম সময়তে তেওঁলোকে কেনেকৈ বনালে? আৰু টুবিয়াৰ বাবে চিঠি আহিছে। লোকসকলৰ পথাৰ উভতাই দিবলৈ জমিনদাৰসকলক নেহেমিয়াই জোৰ কৰিছে। নেহেমিয়াক এই বাৰ্তা দিয়া, আমি তেওঁক লগ কৰিব বিচাৰো। আহা আমি সময় নিৰ্ধাৰিত কৰি কোনো গাঁৱৰ পথাৰত লগ কৰোঁ। মোক ইয়াৰ পৰা দূৰলৈ নি হত্যা কৰিব বিচাৰিছে। নিজৰ মালিকক কবা, মই এটা বিশেষ কাম কৰি আছো, মই যাব নোৱাৰো। মই গ'লে কামটো বন্ধ হ'ব। তেওঁলোকে একেটা বাৰ্তা মোলৈ 4 বাৰ পঠিয়াইছিল আৰু প্ৰতিবাৰে মোৰ একেটাই উত্তৰ আছিল। মালিক, তেওঁ এইবাৰো এই বাৰ্তা অস্বীকাৰ কৰিলে। গ্ৰেচম, তোমাৰ ষড়যন্ত্ৰ ব্যৱহাৰ কৰাৰ সময় আহিল। টবিয়া, মই যি কৈছো লিখা। লোকসকলে আলোচনা কৰিছে আৰু গেছমে এইদৰে কৈছে যে তুমি আৰু যিহুদীসকলে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ ভাবি আছা, সেইবাবে তুমি এই ঘৰ নিৰ্মাণ কৰি আছা। আৰু ইয়াকো শুনিছো তুমি যিহুদীৰ ৰজা হ'ব বিচাৰিছা। এয়া নেহেমিয়াক দি দিয়া। তোমাৰ মালিকক কোৱা, তুমি যি ক'লা সেই সকলো মিছা হয়। এই সকলো তুমি নিজেই ৰচা কাহিনী হয়। তেওঁ মিছা কৈছে। আমাৰ কাম বন্ধ কৰিবলৈ তেওঁলোকে ভয় খুৱাইছে। হে জিহুৱা, মোক দৃঢ় কৰা, সাহস দিয়া। তেওঁলোকক বাধা দিবই লাগিব। এতিয়া আমাৰ ওচৰত বেছি সময় নাই। দেৱালটো সম্পূৰ্ণ হ'বই। চানবালাত, এটা উপায় আছে। সময়া, তুমি মাতিছিলা? হয়, সোনকালে আহা। তোমাৰ জীৱন বিপদত আছে আৰু মোৰো। মই সকলো গম পালো। তেওঁলোক হত্যা কৰিব আহিছে। আজি ৰাতিয়ে আমি মন্দিৰত সোমাই দুৱাৰ বন্ধ কৰা উচিত। সময়া, মই ভয় নকৰি যে মই লুকাই থাকিম। তুমি বুজা নাই। নহয়, এনে কৰিলে লোকসকলৰ সাহস কমি যাব। এয়াই সুৰক্ষিত। আৰু এটা কথা, মই পুৰোহিত নহয়। মন্দিৰত সোমালে মোক এনেও মৃত্যুদণ্ড দিয়া হ'ব।
মই নাযাওঁ। তুমি পস্তাবা নহমীয়া। বুজিলো, টুবিয়া আৰু চনবলতে তোমাক ইয়ালৈ পঠাইছে, সেইবাবে তুমি এইদৰে কৈছা। জিহুৱাই তেওঁলোকক আৰু তোমাৰ নিচিনা ভৱিষ্যবক্তাক শাস্তি দিয়ক, যিয়ে মোক ভয় খুৱাইছে। বলা সনানী, বহুত কাম আছে। আমি দিনে ৰাতিয়ে কাম কৰি আছিলোঁ। সময় কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। দেৱালৰ কেৱল এটা অংশই বনাবলৈ বাকী আছিল। জিহুৱাৰ শক্তিৰে সেই কাম কৰিব পাৰিলোঁ, যি নিজৰ শক্তিৰে কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন। যদিও আমি ভাগৰি পৰিছিলোঁ, তাৰ সলনি আমি এনে এটা বস্তু পালোঁ যি হেৰাই দিছিলোঁ। আনন্দ। নহমীয়া, দেৱাল সম্পূৰ্ণ হ'ল। বিশ্বাস হোৱা নাই। মোৰ প্ৰভু, এয়া চিবনিয়াই দিছে। কি লিখা আছে? দেৱাল সম্পূৰ্ণ হ'ল, কেৱল দুৱাৰখন লগাব বাকী আছে। চম্বুলে, আমি এতিয়াই কিবা কৰিব লাগিব। টবিয়াছ, বহুত হ'ল। এতিয়াও সময় আছে, ৰজালৈ চিঠি লিখক। টবিয়া, তুমি দেখা নাইনে ঈশ্বৰে যিহুদীসকলক সহায় কৰি আছে। সকলো শেষ হ'ল। তেওঁলোক আমাৰ নিয়ন্ত্ৰণত নাথাকিব। এতিয়াই কিবা কৰিব লাগিব। নিৰ্মাণ কৰা কামটো কেৱল আৰম্ভণিহে আছিল। ইয়াৰ পাছত যি হ'ল তাৰ বাবে জিহুৱাৰ সহায়ৰ প্ৰয়োজন আছিল।